আশীৰ্বাদ। মাতৃয়ে মূৰত হাত বুলাই আশীৰ্বাদ দিছিল। বুজি পাইছিল পুত্ৰৰ বেদনা। বোপাইহঁত, তহঁতেই দেশৰ ধৰণী, দেশৰ বাবে মৰিলে অমৰ হবি। আশীৰ্বাদ দিছোঁ, পাছ হুহকি নাহিবি। দেশৰ বাবে মুখেৰে বক্তৃতা দিয়া মানুহৰ অভাৱ আছে জানো? কিন্তু প্ৰাণ আহুতি দি দেশ ৰক্ষা কৰা মানুহ কিমান আছে? বোপাইহঁত, সৎ মানুহৰ অভাৱ। স্বধৰ্ম ৰক্ষা কৰি দেশ মাতৃৰ হকে আত্মবলিদান দি অমৰ হবি।